প্ৰিয় দৰ্শক, এৰোমা অফ আছামিজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক পোৰা মাছৰ পিটিকাৰ ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। ইয়াত আছে মাছ, মিঠাতেল, নিমখ, ধনিয়া পাত, কেঁচা জলকীয়া, পিঁয়াজ, আদা আৰু নেমু ৰস। ভিডিঅ'টোত দেখুওৱাৰ দৰে মাছকেইটা পুৰি ল'ব লাগিব। মাছকেইটা তলৰ ফালে যেতিয়া পোৰা হৈ যাব তেতিয়া লুটিয়াই দিব লাগিব। মাছকেইটা পোৰা হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। মাছকেইটা প্লেট এখনত নমাই ঠাণ্ডা হ'বলৈ দিব লাগিব। এতিয়া ভিডিঅ'টোত দেখুওৱাৰ দৰে চুৰিৰ সহায়ত মাছৰ বাকলিখিনি আঁতৰাই ল'ব লাগিব। তাৰপিছত কাঁইট আৰু পেটুখিনি আঁতৰাই মাছৰ মঙহখিনি বাতিটোত ৰাখিব লাগিব। এতিয়া মাছৰ পিটিকা বনাই লওঁ আহকচোন। এতিয়া মাছৰ পিটিকাখিনিত কুটি লোৱা পিঁয়াজ, কেঁচা জলকীয়া, ধনিয়া পাত, আদা, নিমখ, মিঠাতেল আৰু সামান্য নেমু ৰস যোগ কৰি ভালদৰে সানি ল'ব লাগিব। পিটিকাত দিয়া উপকৰণখিনি আপোনালোকে নিজৰ হিচাপত কম বেছি কৰি ল'ব পাৰিব। অৱশ্যে মাছৰ পিটিকাত পিঁয়াজৰ পৰিমাণটো সৰহ হ'লে খাবলৈ ভাল হয়। ঘৰুৱা ব্যস্ততাৰ বাবে বহুদিন একো ভিডিঅ' পষ্ট কৰিব পৰা নাছিলোঁ। সেয়ে ভাবিলোঁ আজি আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়াওঁ। প্ৰিয় দৰ্শক, আপোনালোকে যদি এতিয়াও মোৰ চেনেল এৰোমা অফ আছামিজ কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই পষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ন'টিফিকেশ্যন আপোনালোকে মই ভিডিঅ' পষ্ট কৰাৰ লগে লগে পাই যাব। পোৰা মাছৰ পিটিকা প্ৰস্তুত হৈ গৈছে। এতিয়া গৰম ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। পোৰা মাছৰ এই পিটিকাবিধ খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও কেতিয়াবা মই বনোৱাৰ দৰে গেছৰ জুইত বনাই খাই চাবচোন। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।